জীৱনত বেলেগৰ ভাগৰ বস্তু কেতিয়াও কাঢ়ি খোৱাৰ চেষ্টা নকৰিবা, কাৰণ এইখন পৃথিৱীত কৰ্মৰ ফল দিবৰ কাৰণে এজন বহি আছে। সেইজনে তুমি কি কৰ্ম কৰিছা, তোমাক ভাল কাম বেয়া কামৰ ফল দিবৰ কাৰণে ওপৰত বহি আছে। আৰু সেয়ে বেলেগে কষ্ট কৰাৰ ৰিজাল্ট তুমি লোৱাৰ চেষ্টা নকৰিবা, বেলেগৰ ভাগৰ বস্তু কাঢ়ি তুমি উন্নতি কৰাৰ চেষ্টা নকৰিবা। যদি তুমি এনেধৰণৰ কৰাও এইটো খন্তেকীয়া মাত্ৰ। এজন মাছমৰীয়াই মাছ ধৰি নিজৰ জীৱিকা পালন কৰে। তেওঁ সদায় মাছ ধৰে আৰু মাছ বিক্ৰী কৰি ঘৰখন চলায়। এদিন তেওঁ ধৰি থাকোঁতে এটা ডাঙৰ মাছ ধৰিলে আৰু ডাঙৰ মাছটো ধৰাত তেওঁ ফূৰ্তি পালে আৰু আধাতে তেওঁ ঘৰলৈ গুচি আহিল আৰু ভাবিলে যে মাছটো বিক্ৰী কৰি তেওঁৰ ল'ৰা ছোৱালীকেইটাক এযোৰ ভাল কাপোৰ কিনি দিব পাৰিব। তেওঁ বজাৰলৈ আহি থকা সময়ত ৰাস্তাতে এজন গুণ্ডাই তেওঁক লগ পালে আৰু লগ পাই তেওঁক ধমকি দি মাছটো কাঢ়ি লৈ গ'ল। তেওঁ ভয়তে মাছটো দি দিলে আৰু তেওঁ ঘৰত গুচি গ'ল কান্দি কান্দি। আৰু এই গুণ্ডাজনে মাছটো ঘৰত নি তৃপ্তিৰে লগৰ ল'ৰা ছোৱালীৰ লগত, লগৰ ল'ৰাৰ লগত, নিজৰ ল'ৰা ছোৱালী পৰিয়ালৰ লগত সুখেৰে এটা ভোজ ভাত খালে। কিন্তু তেওঁ মাছটো কাঢ়ি লৈ যোৱাৰ সময়ত সেই মাছটো জীয়াই আছিল আৰু সেই জীয়াই থকা মাছটোৱে এই গুণ্ডাজনৰ আঙুলিটোত কামুৰি দিছিল আৰু আঙুলিটো লাহেকৈ অলপ ঘাঁ হৈছিল আৰু এই ঘাঁকণ লাহে লাহে পকি গ'ল, আঙুলিটো ফুলি গ'ল। তেওঁ এজন বন্ধু ডক্তৰক দেখালে যে আঙুলিটো মাছে কামুৰিলে। ডক্তৰজনে বেণ্ডেজ কৰি দিলে আৰু ক'লে যে এসপ্তাহ পাছত আহি এবাৰ চেক কৰি যাবা। এসপ্তাহৰ পাছত গ'ল, দেখা পালে নাই, আঙুলিটো শুকোৱা নাই, ঘাঁটো লাহে লাহে বাঢ়ি গৈছে। তেতিয়া ডক্তৰজনে ক'লে যে ঘাঁটো লাহে লাহে বাঢ়ি গৈছে, তো তোমাৰ আঙুলিটো কিন্তু কাটিব লাগিব, কাৰণ মানুহৰ জীৱনটোতকৈ আঙুলিটো ডাঙৰ নহয়। সেয়ে মানুহজনে আঙুলিটো কটাৰ সিদ্ধান্ত ল'লে। আঙুলিটো অপাৰেশ্যন কৰাৰ পাছত আঙুলিটো বেণ্ডেজ কৰি দিয়া হ'ল আৰু ক'লে যে 10 দিন পাছত আহিবা এবাৰ চেক কৰিবৰ কাৰণে। 10 দিন পাছত আকৌ গ'ল। আকৌ যোৱাৰ পাছত ডক্টৰে যেতিয়া বেণ্ডেজ খুলিলে, দেখা পালে নাই, ঘাঁবিলাক শুকোৱা নাই, বাঢ়িহে গৈছে। তেতিয়া মানুহজনে ক'লে যে ঘাঁটো বহুত বাঢ়ি গৈছে আৰু এতিয়া তোমাৰ হাতটো কাটিব লাগিব। হাতটো কাটিব লাগিব, উপায় নাই, কাৰণ জীৱনটোতকৈ হাতটো ডাঙৰ নহয়। তেওঁ শেষত হাতটো কটাৰ সিদ্ধান্ত ল'লে। হাতটো কটাৰ পাছত বেণ্ডেজ কৰা হ'ল। আকৌ 10 দিন পাছত মাতিল। আকৌ 10 দিন পাছত যেতিয়া গ'ল, নাই, ঘাঁ শুকোৱাৰ কোনো নামেই নলয়। তেতিয়া ডক্টৰজনে ক'লে, ভাই, ইমান মেডিকেল ছায়েন্সৰ একো দৰৱে তোৰ হাতটোত কাম কৰা নাই, এনেকুৱা কি হৈ গ'ল? তই ভগৱানৰ ওচৰত যা, তই কাৰোবাৰ কিবা ভুল কৰিছিলি নেকি, কাৰোবাক কিবা অন্যায় কৰিছিলি নেকি, কাৰোবাৰ ভাগৰ বস্তু কিবা কাঢ়ি খাইছিলি নেকি? তেতিয়া এই মানুহজনে ক'লে, আৰে হয়, মই মাছটোতো মানুহজনৰ পৰা কাঢ়ি খাইছিলোঁ। তেতিয়া ডক্টৰজনে ক'লে যে ভাই যা, সেই মানুহজনক বিচাৰ আৰু ক্ষমা খোজ। মানুহজন গ'ল দৌৰি বিচাৰিলে, গোটেই বিচাৰি এদিন পালে মানুহজনক পাই সুধিলে, আৰে ভাই, মোক চিনি পাইছানে? মাছমৰীয়াই ক'লে, নাই পোৱা। আৰে মই সেইটো মানুহ যি নেকি তোমাৰ মাছটো মই কাঢ়ি লৈ গৈছিলোঁ। তই কি যাদু জানানে, মন্ত্ৰ জানানে, কি জানা? তই কি যাদু কৰিলি মোক? মোৰ হাতটো তোৰ মাছটো কাঢ়ি খোৱাৰ পাছত মোৰ হাতটো কাটিব লগা পৰিৱেশ হৈ গ'ল। তই কি কৰিলি, কি যাদু জানা, মোক কোৱা। তেতিয়া মাছমৰীয়াজনে ক'লে, মইতো একো যাদু নাজানো, মই একো কোৱাও নাই, মাত্ৰ মাছটো কাঢ়ি লৈ যোৱাৰ পাছত মই ভগৱানক সেৱা কৰি মাত্ৰ এটা কথাই কৈছিলোঁ যে ভগৱান, নিজৰ শক্তি দেখাই মোৰ ভাগৰ বস্তুটো কাঢ়ি লৈ গৈছে আৰু মই আপোনাক বহুত বিশ্বাস কৰোঁ, আপুনি আজি এওঁক আপোনাৰ শক্তি দেখাওক। বছ, গুণ্ডাজনে কান্দি মাছমৰীয়াজনৰ ভৰিত ধৰিলে আৰু ক'লে যে ভাই, মোক ক্ষমা কৰি দিয়া। জীৱনত কৰ্মৰ ফল পাবই লাগিব। তুমি যদি ভাল কাম কৰা, ভাল ৰিজাল্ট পাবা, আৰু বেয়া কাম যদি কৰা, বেয়া ৰিজাল্ট পাবাই। হয়তো আজি কেইদিনমান দেৰি হ'ব পাৰে, কোনোবাই হয়তো সোনকালে পাই যায়, কোনোবাই দেৰিকৈ পায়, কিন্তু ৰিজাল্ট পাবাই। আৰু সদায় মনত ৰাখিবা, আনৰ ভাগৰ বস্তু খাই আজিলৈকে না কোনোবা ধনী হ'ব পাৰিছে, না কোনোবাই উন্নতি কৰিব পাৰিছে। অকণমান সময়ৰ কাৰণে বেলেগৰ কষ্টৰ ৰিজাল্ট তুমি ল'ব পাৰা, কিন্তু খন্তেকীয়া নহয়। বহুতে আজিৰ এই প্ৰেক্টিকেল লাইফত দেখা যায়, বেলেগে কৰা কামবিলাকৰ ক্ৰেডিট নিজে ল'ব খোজে, বেলেগৰ কষ্টৰখিনিৰ দ্বাৰা জখলা বনাই নিজক আগুৱাই লৈ যাব বিচাৰে। ভাই, একদিনৰ কাৰণে তুমি ছাকচেছ হ'ব পাৰা, কিন্তু এনেকুৱা এটা দিন আহিব, কৰ্মৰ ফল তুমি পাবাই, আৰু সেইদিনা তুমি অনুভৱ কৰিবা যে ইয়াৰ কামখিনিৰ ৰিজাল্ট মই লৈ আজি যিখিনি উন্নতি পালোঁ, তাৰ কাৰণে আজি মোৰ এনে অৱস্থা হৈছে। সেয়ে জীৱনত আনৰ ভাগৰ বস্তু কাঢ়ি খোৱাৰ চেষ্টা নকৰিবা। কষ্ট কৰা, নিজৰ ক্ৰেডিটখিনি নিজে লোৱা, যিমান পাৰা সিমান কষ্ট কৰা, 10জনক প্ৰয়োজন হ'লে সহায় কৰা, কিন্তু আনৰ ভাগৰ বস্তু খাই উন্নতি কৰাৰ চেষ্টা নকৰিবা। ওপৰত বহি থকাজনে কেতিয়াও তোমাক ক্ষমা নকৰে, এইটো কথা মনত ৰাখিবা। সেয়ে প্ৰত্যেককে কৈছোঁ, আজিৰ পৰা সদায়
এটা কথা মনত ৰাখিবা জীৱনত আনৰ ভাগৰ বস্তু কেতিয়াও নাকাঢ়িবা যদি ভিডিঅ'টো ভাল লাগিল সকলোৱে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবা যদি মোৰ চেনেলটোত নতুনকৈ আহিছে এবাৰ ছাবস্ক্ৰাইব কৰি ল'বা কাৰণ মই এনে ধৰণৰ ভিডিঅ' লৈ আহি থাকোঁ ভিডিঅ'বিলাক বনাই থকাৰ লক্ষ্য মাত্ৰ এটাই মই নিজে শিকিব পাৰোঁ আৰু আপোনালোকক এটা নতুন মটিভেশ্যনৰ কথা কৈ আপোনালোকক কাম কৰিবৰ কাৰণে উদ্যমী আৰু সাহসী কৰিব পাৰোঁ